মোৰ পইচা কে দিব চোৱা নাই মোৰ লগত এতিয়া পইচা নাই নহয় বহুত তাৰে 10,000 টকা তই আমি হেৰি তাৰে দিব পাৰা অতি সোনকালে দিবি নেতে হেৰি তোৰ ঘৰ কি কৰি দিম মই তই জানি আপুনিতো জানে মোৰ ঘৰৰ অৱস্থা এতিয়াতো পইচা দিবলৈ নাই নহয় মোৰ তাত চলি হাপৰিৰ একমাত্ৰ পুত্ৰ ৰক্তিম চলি হামৰ আৰু আমাৰ ঘৰত চব টকা পইচা থাকিছে আৰু সেইবাবে আমাৰ গাঁৱৰ সকলোৱে চলিয়ে মোৰ কথা পাতিছে আপুনি কি নিজকে কি বুলি ভাবিছে নিজকে অহংকাৰী বুলি ভাবিছে টকা পইচা থাকিব পাৰে আমাৰ মান সন্মান আছে আপুনি যাব পাৰে এতিয়া তোক মই চাই ল'ম একদিন নহয় একদিন চলিহা পৰিয়ালৰ একমাত্ৰ পুত্ৰ মই ৰক্তিম চলিহা আমাৰ চকুতে নাম আছে আৰু মোৰ কথামতে আমাৰ গাঁৱৰ সকলোৱে ল'ৰা ছোৱালীয়ে মোৰ কথামতে চলে আৰু সেই হিচাপত মই সেই কুকুৰক এনেকুৱা এটা মজা দিম সি জীৱনত কল্পনা কৰিব নোৱাৰিব এডাল বগৰীডাল হ'বই আমাৰ গাঁৱত এডাল বগৰীডাল হ'লে ময়ে প্ৰথমতে খাম এডাল বগৰী আৰু আমাৰ গাঁৱত সকলোৱে মোৰ কথা শুনিয়ে চলে আৰু এই বগৰীডাল ময়ে খাম একমাত্ৰ কি কৰিম আৰু উপায়তো নাই আজি তাত ঐ চালা তোক মই আছো মাৰি মেলি খালা তই মোক কেনে দিছা তোক মই এটা খবৰ দিবাইছিলো তই কিবা গভীৰ চিন্তাত পৰিছিলি এনাই দিছা মোক তই জানা মোৰ নাম ৰক্তিম চলিহা চবেই জানে ঐ চবৰে কথা নকবি মোৰ কথা কবি আৰু আমাৰ গাঁৱৰ সকলোৱে চলি মোৰ কথা মতে চলি আৰু সেই যে অংকুৰ সি কথা মোৰ আগত কবি সি নকবি পাইছিলো অংকুৰৰ কথা মই মানে যে এই যে সেই ৰক্ত এই দুখীয়া হ'লে যে অংকুৰ সি তো আজি ভাৰত গান কৰি থাকো বা মই দিনটো 500 টকা সোমাও ঐ 50 টকা দিয়া কথা কৰা কিমান লাগিব দে তোৰ দেখো কিমান লাগিব 500 3টা সোমালে কিমান হয় 5000 5000 মান দিব দে 3টা 500 টকা কৰি দে হ'ব নে নহ'ব হ'ব দে হ'ব যা সি কথা সদায় মোকাই গ'ল যা পইচাটো দি দিয়া যা দিম যা কোনো নাই মোৰ ঘৰত মাও নাই দেউতাও নাই সকলোৱে এৰি গুচি গ'ল এতিয়া মই ধাৰতে ডুব যাই আছোঁ এতিয়ালৈকে পইচা দিব পৰা নাই কি যে হ'ব মোৰ এতিয়া আমাৰ বৰ দুখীয়া ধৰণত কোনেও নুবুজে ভগৱানেতো নুবুজেই ভগৱানবোৰে ধনী মানুহকে দেখা পায় মোৰ কিমান 10,000 টকা ধাৰ মাৰিব আছে আজিলৈকে দিব পৰা নাই Kenapa bang mata zero ke? ইমান বেয়াকৈ দিছে না কিবা এটা কামো কৰিব নোৱাৰে শুনো দেখোন আজি ক'ৰ পৰা তাৰমানে হঠাতে যে এই পথাৰ আনছা পাইছিলে গৰু বাহান ধুনীয়া ইয়াৰ আমাৰো ইফালে আছে বহুত গৰু খবৰ পাতি ভাল ভালে দে তোৰ কি পিছে আছো দে ভালে বেয়া
এই ৰক্তিমতাত তোৰ বুলি কিবা ধাৰ আছিল হয় না এই 10,000 টকা দিবা আছিল আগতে লৈ থৈছিলোঁ ঘৰৰ কামৰ কাৰণে দিবাই পাৰা নাই আজিলৈকে তাকে সি তোক মাৰিব বিচাৰিছে কি অঁ কিয় বা পইচাখিনি দিম বুলি কৈছোঁ তো সিয়া নহয় তুমি বোলে সিদিনা বুলি পইচা খুজিব নাই 100 মাছ চলি মাৰছো সেইদিনা সিও মোৰ তাত ক'ব আহিছিল পইচাৰ কথা মই নৰো বুলি কৈছোঁ ঘৰৰ যেতিয়া সেই অৱস্থা বেয়া সেইকাৰণে দিব পৰা নাই তাৰ কাৰণে সি মোক ইমানকৈ কথা শুনালে নহয় মোৰ আকৌ দুখ লাগি গ'ল খঙতে মই তাক চৰ মাৰিলোঁ আৰু সেইটোৰ কাৰণে মোক মাৰিব চেষ্টা কৰিব এতিয়া দেখা পালি 2-3 মানুহ আৰু বুজিয়ে বলে সি যদি তেনেকুৱা কৰে ময়ো তাৰ ওপৰত কেছ লগাই দিম পুলিচত যাম মই ভয় লাগব ই বৰ ডাঙৰ মানুহ হৈছে আৰু কি কৈছে মোৰ বিষয়ে তই বোলে মস্ত বজ্জা লৈছা বজ্জাত সিহে সাংঘাতিক বজ্জাত চলিয়া পৰিয়ালৰ একমাত্ৰ সন্তান হৈ সিয়ে বদমাছ হৈছে এতিয়া আৰু মোক বদমাছ কয় কিবা এনেকুৱা হ'লে নহ'ব কেইটামান সেই লগ কৰি কিনে ইয়াৰ ব্যৱস্থা আৰু কবিচোন কি কয় মোৰ বিষয়ে মোক আহি এনে পইচা ল'বি নেকি দে হ'ব দিম আমাৰ দুখীয়া মানুহ কথা বেছি দিবা নোলোৱা 200 মান দিম দে এতিয়া কি কয় মোক মোৰ আগত কবাই দে জানলি এতিয়া দে জানলি এতিয়া মোৰো তাৰ কাম আছে দে যাম ধুনুছো কেনে হ'ব খালা কফি আমাৰ আৰু চলি অহা পৰিয়ালৰ আমাৰ ঘৰ বৈভাৰী কি কৰি আছা আমি ইয়াত দুখীয়া মানুহ নহয় নহয় এই এমাহ আৰু ক'ত এমাহ কি কানি কৰি আছে এই ক'ত কানি কৰি মানে থৈ দিছে তোৰ মানে কাম বনাই এই কি কৰি আছে তহঁতি কাম বনোৱা বস্তু নাই তোৰ বস্তু মোক একদম কথা আছে দে কৈছো দে কচোন এতিয়া কি হ'ল এই অংকুৰৰ যে কথা তই ভাবিছিলো কি কৰিলাচোন একদিন পাছত পাইছো নহয় দে আজি এডভান্স দিম দে মোক ই অংকুৰ মই গেলো অংকুৰ কাম কি কৈ জানা নাই কি ই বোলে তোক ৰাতি বোম মাৰি দিওঁ বোলে হয় নেকি সিটো মই গম পোৱা নাই আমাৰ চলিহা পৰিয়ালৰ বংশত কি কৰিব পাৰি ই আমাৰ গাঁৱৰ সকলো ল'ৰাই মোৰ কথা মতে চলে সি ৰাতি যায় এনেকুৱা থুৰাই দিয়ে পাব্লিক থুৰাই সি গম পাই যাব পাব্লিক ন 2 দিনে ওলাই দিব দুজতে মই যাম ওলাই দি কিনে ঠিক আছে সেই পইচাটো এই নালগে সিদ্ধাৰ পইচা নলবি তই অকল মোৰ কথা মতে কাম কৰিব তোক মোক যিমান পইচা লাগে সিমান একো কিবা লৈছো কিবা এটা মানে কি লৈ সি পানী গিলাচ লৈছো পানী গিলাচ পানী খা পানী কেনেকুৱা পানীখিনি সোৱাদ আছে নে মিঠা আছে নে তিতা আছে আমাৰ সেই দমকলৰ পানী নহয় সেই ফ্ৰিজত ফ্ৰিজটোত কিমান লৈছে 1 লাখ টকা মান লৈছে সেই এটা ফ্ৰিজৰ পানী আনিছে পইচাটো মই লৈ আহিছো কিমান লাগিব কচোন তই আজি এই মানে 2 দিন হ'ল নহয় মানে কিমান হ'ল 1,000 টকা 1,000 মানে তোক 10,000 টাকা দি দিম আমি ইয়াত ধনী মানুহ না আমাৰ টাকা পইচা আছে 10,000 টাকা দি দিম তই কামখিনি মই 1 মাহ কৰি দিম মই যাম ৰ পইচাটো লৈচোন ঠিক আছে নে তলি এইবাৰ আমাৰ ঘৰৰ বৈ ৰাজত্ব সকলোতে ই এইবাৰ অংকুৰক মই ওলাই দিম বুলি কৈছো মই এক ঠাইত যাব লগা আছে তই এতিয়া যা এতিয়া তোক ফোন কৰিম দে এইবাৰ মই ৰাজা বুজিলো এই হাত দিবা চিৰি নাই হাত দিয় আমাৰ মতে চলিহা পৰি একমাত্ৰ পুত্ৰ চলিহা ফুলকেইডাল ইমান ভাল লাগছি আমাৰ চলিহা পৰিলে একমাত্ৰ মোৰ ল'ৰা
মোৰ ইমান ভাল লগা হৈছে ফুলকেইডাল ফুলছিলে এই আৰু বৰষুণডাল আহিলে গোটাই একদম খচমচীয়া হৈ দিলে ফুলকেইডাল এতিয়াতো আৰু কি হ'ব অলপ পানী দিব লাগিব এই এডাল ফুলো মৰি গ'ল কি কৰি অলপ তই বোলে মোক মাৰাৰ প্লেন কৰি আছা উচিত কথা মাৰিব লাগে সামান্য চাউল মাৰটো মোক মাৰিব ওলাইছা তোৰ মইতো শুন তোৰ কথা বহুত হৈছে তই সেই কি নামটো কি চুনু শুনো নহয় ধুনু তই ডিমাগটো খানা হৈ গৈছে নেকি নামো নাজানে তই দেই এতিয়া কি হ'ল কি কাৰণত আহিছ পইচা দিব আছিল তো এই পইচাখিনি দিছোঁ না আগতে তাৰপিছত হ'ব দে তই মোক মাৰ প্লেন কৰিছিলি আকৌ নহয় দে মই ক্ষমা খুজিছোঁ দে তোৰ ওচৰত আৰু সেনেকুৱা নকৰিবি তই ধনী বুলি মই ধনী বুলি লেভেল দি আছিলোঁ বহুত লেভেল দি আছিলোঁ হ'ব দেই আৰু ক্ষমা কৰি দিবি মোকো ধৰি নাথকো দেই আমি লওঁতে আছিলোঁ বন্ধু দেই ধৰি নাথকো দেই তইও ভালে থাক ময়ো ভালে থাক দে হ'ব দে একেলগে চলিম দে আজি দেই আজি এনেকৈ হ'লে ফুৰি আহিছোঁ তই দে যাম গো আৰু সি ধুনু চুপৰ আছিলোঁ মোৰ তাত পইচা লৈ কিনে এতিয়া খবৰ নাই কি তোৰ পলাচি মোৰ তাৰে তোৰ এই মোৰ তোৰ কথা বাহা মোৰ তাতে কম বুলি কৈ মোৰ তাৰে 10,000 টকা লৈ গৈছিল গম পাইছা মোৰ তাত তোৰ কথা নহয় মই তো মোক কম বুলি কৈ 2 টকা লৈ গৈছিল মোৰ তাতে এইকেইটা মজাৰি পেলাইছিল সি কয় পেলাইছিল কলবাৰে যে মোক কৈ দিছে তাতে যাব বুলি মোক কৈ বুলি আজিকালি খবৰ নিদিয়ে এইকেইটা উচিত ব্যৱস্থা কৰিব লাগিছিল এই দে বাদ দি দে তোৰ চেষ্টা ভাই গৈছিল সেই আমি এনেও ধৰি নাহি এনেও আমাৰ তোৰ আজি বেৰে আমাৰ তাতে থাকবি তো মোৰ তাত বেৰে থাকি আমি লগে একেবাৰে ৰঙে সেই কথাটো বাদ দি সি এটা আমাৰ গাঁৱত যদি আহে সি তাৰ এটা ভাল মজা দিব তই এতিয়া জানি তই দেখো যি হ'ল ভাল এতিয়া ভালে থাকি হ'ল তোৰ ঘৰে এতিয়া মই যাম দে মই যা তোৰো ৰেডি হ'ব এই মই ফোন পাৰি দিম